এই যে এজন মানুহৰ কাৰণে গোটেই প্ৰফেশ্যনটো বেয়া হ'ব সেইটো কথা হ'ব নোৱাৰে। কাৰোবাৰ কেতিয়াবা হঠাৎ ভুল হৈ যাব পাৰে, সেইটো স্বাভাৱিক। স্বয়ং ভগৱান শ্ৰীকৃষ্ণ আৰু শিৱৰ হেনুৱে ভুল হৈছিলে, তো মানুহ মাত্ৰই ভুল হয়। আমি মোৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচত চাকৰি কৰা মানুহ, কেতিয়াবা হয়তো ক'ৰবাত কিছুমান ভুল থাকি যাব পাৰে, সেইটো আপোনালোকৰ আগত আমি ক্ষমাপ্ৰাৰ্থী হৈ গৈছোঁ। তথাপিও মই নিজে এগৰাকী স্বাস্থ্যকৰ্মী হৈ আপোনালোকৰ আগত কওঁ যে কৰোণা কালত আমি দিন ৰাতি সমান কৰি একাকাৰ কৰি বহুত ৰাজ্যৰ বাবে কাম কৰি গৈছোঁ আৰু নিজেও আমি 4-5 বাৰকৈ ক'ভিড পজিটিভ হৈছোঁ। গতিকে সকলো মানুহক আমি কাটৰ অনুৰোধ কৰোঁ যে সকলো মানুহেই বেয়া হ'ব নোৱাৰে, আৰু এজন মানুহ বেয়া হ'লে যে গোটেই প্ৰফেশ্যনটোৱেই হওক বা গোটেই জাতিটোৱে বদনাম হ'ব, সেই কথাটো হ'ব নোৱাৰে। ইমাৰ্জেঞ্চি ছাৰ্ভিচত চাকৰি কৰা মানুহসকলক যদি আপোনালোকে উৎসাহ প্ৰেৰণা নিদিয়ে, তেনেহ'লে আমি কেনেকৈ কাম কৰিম কওক? একেলগে 7 দিন 7 ৰাতি ডিউটি কৰি যেতিয়া আমাৰ প্ৰেছাৰ ল' হৈ যায়, একমাত্ৰ আমি বুজি পাওঁ। গতিকে সকলো ইমাৰ্জেঞ্চি ছাৰ্ভিচত চাকৰি কৰা মানুহক আপোনালোকে উৎসাহ দিয়ক, প্ৰেৰণা দিয়ক, অন্যথা নিৰুৎসাহী নকৰিব।